নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া আৰু ষ্টুডিঅ'ৰ মজিয়াত মই সাজিদ আহমেদ এতিয়াৰ পৰা থানালৈ গলে আপুনি একাপ চাহৰ জুতি ল'ব পাৰিব কিয়নো থানালৈ গলে আৰক্ষীয়ে আপোনাক দিব লাগিব একাপ চাহ হেয়া লাগিলে অভিযুক্তই হোক হেয়া লাগিলে অভিযোগকাৰীয়ে হোক যি ব্যক্তিয়ে থানালৈ যাব সেই ব্যক্তিক আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ অৰ্থাৎ তুমি তইৰ খলনি আপুনি বুলি ব্যৱহাৰ কৰিব লাগিব লগতে একাপ চাহ দিব লাগিব আৰক্ষীলৈ আহিছে এই ডাঙৰ নিৰ্দেশনা নতুন নিৰ্দেশনা লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে অপৰাধী অভিযুক্ত অথবা অভিযোগকাৰী থানালৈ গলে আৰক্ষীয়ে দিব লাগিব চাহ আৰক্ষীলৈ নতুন নিৰ্দেশনা জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ এতিয়াৰ পৰা অপৰাধীকো তুমি অথবা তই বুলি সম্বোধন কৰিব নোৱাৰিব আৰক্ষীক লৈ এই মুহূৰ্তৰ ডাঙৰ আপডেট নতুন নিৰ্দেশনা আৰক্ষীৰ বাবে আৰক্ষীৰ শিষ্টাচাৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা জনসাধাৰণক তুমি অথবা তই কলে বিপদত পৰিব আৰক্ষী প্ৰতিগৰাকী ব্যক্তিক আপুনি বুলি সম্বোধন কৰিব লাগিব আৰক্ষীয়ে থানালৈ অভিযোগ অথবা এজাহাৰ দিবলৈ আহিলে আপ্যায়ন কৰিব লাগিব আৰক্ষীয়ে অপৰাধী অভিযুক্ত বা অভিযোগকাৰী থানালৈ আহিলে প্ৰথমে দিব লাগিব চাহ থানালৈ অহা লোকক চাহ বিস্কুটেৰে অভ্যৰ্থনা জনোৱাৰ নিৰ্দেশ আৰক্ষীলৈ অভিযোগ মন দি শুনিব লাগিব আৰক্ষীৰ লোকে আৰক্ষী আৰু জনতাৰ মাজত ব্যৱধান হ্ৰাস কৰিবলৈ বিশেষ প্ৰয়াস উত্তৰ প্ৰদেশ আৰক্ষীৰ আগ্ৰাৰ ডিজিপি সোনম কুমাৰে আনিছে আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ এতিয়াৰ পৰা অপৰাধীকো তুমি অথবা তই বুলি সম্বোধন কৰিব নোৱাৰিব আৰক্ষীৰ শিষ্টাচাৰক লৈ কঠোৰ নিৰ্দেশনা আহিছে জনসাধাৰণক তুমি অথবা তই কলে বিপদত পৰিব তেনে আৰক্ষী প্ৰতিগৰাকী ব্যক্তিক আপুনি বুলিহে সম্বোধন কৰিব লাগিব থানালৈ অভিযোগ অথবা এজাহাৰ দিবলৈ আহিলেই আপ্যায়ন কৰিব লাগিব আৰক্ষীয়ে অপৰাধী অভিযুক্ত বা অভিযোগকাৰী থানালৈ আহিলে প্ৰথমে দিব লাগিব চাহ থানালৈ অহা লোকক চাহ বিস্কুটেৰে অভ্যৰ্থনা জনোৱাৰ নিৰ্দেশ আৰক্ষীলৈ জনতাৰ প্ৰতিটো অভিযোগ মন দি শুনিব লাগিব আৰক্ষীৰ লোকে এয়া কঠোৰ নিৰ্দেশনা দিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা আগ্ৰাৰ ডিজিপি সোনম কুমাৰে আনিছে আৰক্ষীৰ বাবে নতুন এই নিৰ্দেশনা